নমস্কাৰ বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ মই পুনৰ অৰ্চনা সকলোকে স্বাগতম জনাইছোঁ। এয়া ঘিলামৰা মণিপুৰী আই থান। ইয়াত সকলোৰে এই মণিপুৰী আই থানত সকলো মানুহে ইয়াত বহুতখিনি পৰিপূৰ্ণ লাভ কৰিছে আৰু নিজৰ এটা আত্মবিশ্বাস আছে। ইয়াত হাঁহ পাৰ আগ কৰি দিয়া হয়। আগ কৰি দিয়াৰ পাছত ইয়াত দিবলৈ আহে বা উৰাই দিব পাৰে আৰু ইয়াত বহুত মানুহ দূৰ দূৰণিৰ পৰা আহে আৰু ইয়াত মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা এভাগি জনাবলৈ আহে আৰু ইয়াত যিসকলে আজিলৈকে আহিছে বহুত বোলে পৰিপূৰ্ণ লাভ কৰিছে আৰু ইয়াত মা দুৰ্গাৰ শ্ৰীচৰণত পাৰ হাঁহ উৰাই দিয়াৰ পাছত নিজেও ইয়াত খানা খাই যাব পাৰে, তেনেকুৱা এটা ছিষ্টেম আছে। মোৰ কোনো আগ কৰা নাই, যদিও মই আগ কৰা নাই, মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা এভাগি জনাবৰ কাৰণে আহিছোঁ। খুব অত্যন্ত মই মা দুৰ্গাক ভাল পাওঁ আৰু ভাল পাওঁ বাবে মই মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা এভাগি জনাবলৈ আহিছোঁ। ঋতু আছে হা মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা কৰা, ভালদৰে পঢ়িব পৰাকৈ আৰু ভালদৰে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পৰাকৈ সেৱা কৰা। এইফালে সেৱাভাগি কৰি ওলাই আহিলোঁ আৰু অত্যন্ত ভাল লাগিল মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা এভাগি আহিব পৰাৰ বাবে আৰু মই বাৰ লগতে আহি গ'লোঁ। তাৰ পাছত এইফালে বহুত একদম ঠাণ্ডা এটা পৰিৱেশ, খুব ভাল লাগিছে আৰু ধুনীয়া ধুনীয়া মৃদু মৃদু এজাক বতাহও আহিছে। যাওঁ ব'লা আৰু মা দুৰ্গাৰ শ্ৰীচৰণত সেৱাভাগি জনাই আমিবোৰো ওলাই আহিছোঁ। বহুত ভাল লাগিলে আৰু যিসকলে আহিব বিচাৰে আহিব।